দুচকুত অযুত সপোন দেশ মাতৃক সেৱা কৰাৰ দুৰ্বাৰ হাবিয়াস তেওঁলোকৰ সেয়ে কঠোৰ অনুশীলন শতাধিক যুৱক যুৱতীৰ প্ৰথমে মন কৰক এই দৃশ্যলৈ এনেদৰে ওলাই আহিল শতাধিক যুৱক যুৱতী ওলাই আহি উপস্থিত হ'ল খেলপথাৰত কোনোবা ব্যস্ত ব্যায়াম কৰাত আন কোনোবা ব্যস্ত দৌৰি থকাত সকলোৰে উদ্দেশ্য এটাই দেশ মাতৃক সেৱা কৰা ৰদ বৰষুণ নেওচি ব্যাপক উৎসাহেৰে মনত অদম্য হেঁপাহ লৈ মাতৃভূমিক সেৱা কৰিবলৈ আগবাঢ়ি আহিছে এই দৃশ্য ৰঙিয়াৰ বালিসত্ৰৰ এই বালিসত্ৰৰ ৰাজহুৱা খেলপথাৰতে চলিছে এনে এক প্ৰশিক্ষণ য'ত একেলগে শ প্ৰশিক্ষাৰ্থীয়ে লৈছে কঠোৰ শাৰীৰিক প্ৰশিক্ষণ দেশ মাতৃক সেৱাৰ হকে ওলাই আহিছে এজাক তৰুণী অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় সামৰিক আৰু অসামৰিক বিভাগত ভৰ্তিৰ হেঁপাহ লৈ প্ৰশিক্ষণ লৈছে কমেও 2 শতাধিক যুৱক যুৱতীয়ে বিধায়ক ভৱেশ কলিতাৰ প্ৰচেষ্টাত আয়োজন কৰা হৈছে এই 1.5 মহীয়া প্ৰশিক্ষণ শিবিৰ অসম আৰক্ষীৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ সহায়ক হোৱাকৈ অসম আৰক্ষীৰ অভিজ্ঞ প্ৰশিক্ষক বিপুল মেধিয়ে দিছে এনে প্ৰশিক্ষণ কামৰূপৰ হাজো শুৱালকুছি বাৰাংহাটী বাইহাটা আদি অঞ্চলৰ পৰা যুৱক যুৱতীয়ে এটা চৰকাৰী চাকৰিৰ লগতে দেশ মাতৃৰ প্ৰতি থকা প্ৰেম বুকুত লৈ প্ৰশিক্ষণ লৈছে বালিসত্ৰৰ এইখন খেলপথাৰত প্ৰশিক্ষণৰত এইসকল যুৱক যুৱতীয়ে যাতে আগন্তুক দিনত কেন্দ্ৰীয় সামৰিক বাহিনী নতুবা অসম আৰক্ষীত মকৰল হ'ব লগা খালীপথসমূহৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে তাৰ বাবে বিধায়ক ভৱেশ কলিতাৰ এনে সুন্দৰ পদক্ষেপ যাৰ বাবে এতিয়া ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক সকলোৱে শলাগ লৈছে আনপিনে ইয়াকে লৈ আশাবাদী আয়োজকৰ লগতে অসম আৰক্ষীৰ প্ৰশিক্ষক বিপুল মেধি সকলোৱে এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হ'ব অসম আৰক্ষীৰ যি বাছনি পৰীক্ষা সেইসমূহ পৰীক্ষা এইসকল যুৱক যুৱতীৰ ভিতৰত কোনোবাগৰাকী যদি দুখীয়া পৰিয়ালৰ আন কোনোবা আকৌ সৰুৰে পৰাই মনত পুহি ৰাখিছে ভাৰতীয় সেনা অসম আৰক্ষীক সেৱা কৰা হাবিয়াস ইয়াকে লৈ এতিয়া আশাবাদী আয়োজকৰ লগতে অসম আৰক্ষীৰ প্ৰশিক্ষক বিপুল মেধি সকলোৱে যাতে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে বাছনি পৰীক্ষা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি সন্মানীয় ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উদ্যোগত ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ সহযোগত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ যি নিযুক্তি প্ৰক্ৰিয়া বাছনি প্ৰক্ৰিয়া এই বাছনি প্ৰক্ৰিয়াত আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে যাতে সফল হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াই অসম পুলিচৰ এক্সপাৰ্টৰ জৰিয়তে ইয়াত শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ যি হয় তাক অনুশীলন দিয়াৰ ব্যৱস্থা কৰিছে ইতিমধ্যে শাৰীৰিক পৰীক্ষাৰ বাবে অনুশীলনৰ ব্যৱস্থা কৰিছে অসম আৰক্ষীৰ এক্সপাৰ্টৰ জৰিয়তে ইয়াত অনুশীলন দি থকা হৈছে যোৱা বছৰৰ প্ৰায় 50 জনকৈ ল'ৰা ছোৱালীয়ে এই অনুশীলন শিবিৰত ভাগ লৈ চাকৰি পাবলৈ সক্ষম হৈছিল আশা ৰাখিছোঁ যিহেতু এখন দুৰ্নীতিমুক্ত চৰকাৰ এইখন চৰকাৰৰ দিনত মানুহে এটা আশা লয় যে আমি প্ৰকৃতাৰ্থত যদি আমি যোগ্য হ'বা আমি যোগ্যতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হ'ম তেতিয়া নিশ্চয় আমি চাকৰি পাম সেই আশা মনত পুহি সেই আশা সপোন লৈ ইয়াত যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ এই শিবিৰৰ জৰিয়তে যুৱক যুৱতীসকলে পৰৱৰ্তী সময়ত দেশ মাতৃৰ হৈ সেৱা কৰিব পাৰিব অসম আৰক্ষীৰ লগতে বিভিন্ন ভাৰত চৰকাৰৰ সামৰিক বাহিনীৰ বিভিন্ন পদত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট ডি নিউজ